हेलो फ्रेंड्स माइम्सकर चेनेलटुলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো। বলক তেনেহলে আৰম্ভ কৰো। এতিয়া মই ডালিয়া পেকেট লৈছো আৰু এটা সৰু সাইজৰ কাপ লৈছো। এতিয়া 1 কাপ মই ডালিয়া লৈছো আৰু এই বাউলটোত 1 কাপ ডালিয়াৰ হৈতে এটা ডাঙৰ সাইজৰ 1 কাপ পানী ইয়াত ঢালি দিছো আৰু ডালিয়াখিনি 1 ঘণ্টাৰ বাবে এনেদৰে তিয়াই ৰাখিছো। এতিয়া মই এটা এনেদৰে বাউল লৈছো, নৰসিংহ মিহিকৈ কাটি লৈছো, কেঁচা জলকীয়া বইল দুটা ডিম কৰি লৈছো, আদা আৰু ইয়াত নেমু ৰস লগতে কৰ্ণফ্লাৱাৰ পেকেট লৈছো। এতিয়া মই ডিমৰ বগা অংশখিনিহে লৈছো, কুহুমটো লোৱা নাই। ঠিক তেনেদৰে মই নৰসিংহ 3 চামুচ লৈছো। মোৰ এখিনি ভালদৰে মিহি কৰা নহলে আপোনালোকে ভালকৈ মিহি কৰি কাটি লব। লগতে কেঁচা জলকীয়া দুটা এনেদৰে কাটি লৈছো আৰু আদাখিনি অকণ পিহি লৈছিলো, আদা আধা চামুচ ইয়াত এড কৰি দিছো। লগতে নেমু ৰস 1 চামুচ এড কৰিছো। ইয়াৰ পাছত মই ধনিয়া পাউডাৰ আধা চামুচ লৈছো আৰু চিলি পাউডাৰ আধা চামুচ লৈছো। এতিয়া এই গুটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ডিমৰ বগা অংশ অকমান ভালদৰে মিক্স ল'ব। এতিয়া মই তিয়াই ৰখা ডালিয়াখিনি এই গুটেই মিশ্ৰণটোৰ লগত ভালদৰে মিক্স কৰি লম। এইখিনি ভালদৰে মিক্স কৰাৰ পাছত মই সোৱাদ অনুসৰি নিমখ এড কৰিছো। ইয়াৰ পাছত বেচন লৈছো, বেচন মই 3 চামুচ লগতে এড কৰিছো আৰু এইখিনি ভালদৰে এনেদৰে সানি লম গুটেইখিনিতে। এতিয়া এই গুটেইখিনি ভালদৰে সানি লোৱাৰ পাছত মই কৰ্ণফ্লাৱাৰ 2 চামুচ এনেদৰে এড কৰি দিছো। এতিয়া এই গুটেই মিশ্ৰণখিনিতে ভালদৰে সানি ল'ব লাগিব। ইয়াক এই গুটেইখিনি ভালদৰে মিক্স কৰি ধুনীয়াকৈ ললো। এতিয়া মিশ্ৰণখিনি এনেদৰে এটা শেপত বনাই ল'ব লাগিব গুটেইখিনি। এতিয়া মই এখন কেৰাহী গৰম কৰিছো আৰু ৰিফাইন তেল ইয়াত এড কৰিছো। তেলখিনি গৰম হোৱাৰ পাছত বনাই থোৱা ডালিয়াখিনি তেলতে অলপ দেৰি এনেদৰে ফ্ৰাই কৰিব লাগিব। ইয়াক অলপ সময় ভজাৰ পাছত ধুনীয়াকৈ ৰেড কালাৰ হৈ গ'ল বুলি ক'ব পাৰি। ইয়াক ডালিয়াৰ চপ ৰেডি হৈ গ'ল। আজি যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেন্ট কৰিব নাপাহৰিব। আপুনি যদি মোৰ চেনেলৰ নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন সমূহ পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।